হেল্ল' নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে ভালে আছে ওয়েলকাম বেক টু দা যাযাবৰী জীৱন যাত্ৰা এতিয়া মই হায়দৰাবাদত আছোঁ আৰু হায়দৰাবাদৰ এতিয়া এইখিনি ছিকেন্দ্ৰাবাদ হৈগে তেন্তে আজি এই যাত্ৰাটো আৰম্ভ কৰোঁ এতিয়া মই লেংকো হিলছ মানিকন্দা আছোগে এয়া হ'ল মানিকন্দা লেংকো হিলছ এৰিয়াটো আপোনাৰ বহুত দামী এৰিয়া হয়গে ইয়াত মানে বহুত নামী মানুহ থাকেগে ভিভিএছ লক্ষ্মণ ছাৰ তারপর ক্রিকেটার ভিভিএছ লক্ষ্মণ ছাৰ কথা কৈ আছোঁ তারপর ব্ৰহ্মানন্দ যিটো মানে সাউথৰ কমেডি এক্টিং কৰে তেনেকুৱা আৰু বহুত ঢেৰ মানুহ আছেগে আৰু এয়া হ'ল আপোনাৰ চাটাৰলেণ্ড গ্লোবেল সাৰ্ভিস বুলি যিটো এটা ডাঙৰ অফিস আছেগে দেই সেইটো অফিস হয়গে এতিয়া এনেকৈ আজি মই লেংকো হিলছখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ লেংকো হিলছত বহুত ধৰণৰ আইটি কোম্পানীবোৰ আছেগে আৰু এতিয়া আপোনালোকে দেখিব পাৰিছেই চাগে এয়া কনষ্ট্ৰাকশ্যন চলি আছে আৰু ইমান ডাঙৰ বিল্ডিংবোৰ ইয়াত মানে ঢেৰ আপোনাৰ বহুত দামী জেগা হৈ যে মানুহবোৰো দামী গমে পাইছে আৰু আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শেয়াৰ কমেন্ট কৰিব আপোনালোকৰ সহায় সহযোগিতাৰে মই যাতে আগবাঢ়ি গৈ থাকিব পাৰোঁ হায়দৰাবাদৰ পৰাই মই ভোগালী বিহুৰ শুভকামনা সকলোকে যাচিছোঁ আপোনালোকৰ আগন্তুক সময়খিনি যাতে সকলোৰে সুখৰ হয়গে আৰু যিবোৰ বাধা বিঘিনি আঁতৰি মেলি নিজৰ জীৱনটো ধুনীয়াকৈ যাতে আগবঢ়াই লৈ যাব পাৰে তাৰে কামনাৰে আৰু আপোনালোকে যাতে মোক এনেকৈ মৰম চেনেহ দি থাকে সহায় সহযোগিতা কৰে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবগে আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিবগে হাই প্ৰফাইলৰ মানুহখিনি তাহাঁতি এই লেংকো হিলছত থাকে ইয়াত আপোনাৰ মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁগৈ তাৰপিছত আৰু পাছত মই কেতিয়াবা ভালকৈ আহি মেলি বেলেগ জেগাত বেলেগ দেখুৱাব পাৰিম সেইবোৰ দেখিছে নহয় বিল্ডিংবোৰ কিমান ওখ ইয়াত এনেকৈ জেগাত আছে সেইবোৰ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাওক এনজয় কৰক নহয় জানো বাৰু আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ নিশ্চয় কৰিবগৈ আকৌ বেলেগ এটা ভিডিঅ'ত সোনকালে লগ পোৱাৰ আশাৰে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক আৰু এনেকৈ মই হায়দৰাবাদৰ ভিডিঅ' ৰামোজী ফিল্ম চিটি এনেকুৱা ভিডিঅ' লাহে আনিম আপোনালোকে চাবগৈ আৰু আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিবগৈ নহয় জানো বাৰু সকলোৱে ভালে থাকক আৰু ভিডিঅ'টো এনজয় কৰক হ'ল লেংকো হিলছৰ হায়দৰাবাদৰ ইমান বিন্দাছকৈ আছে দেখিছে নাই এতিয়া আপোনালোকক মই লেংকো হিলছখিনি আকৌ অলপ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু মই লেংকো হিলছৰ কথা কৈছোঁৱে এই হায়দৰাবাদৰ আপোনাৰ বিল্ডিংবোৰ দেখিব পাৰিছে ইমান ডাঙৰ বিল্ডিং হয়গৈ ওখ বিল্ডিং হয়গৈ আৰু ইয়াত আপোনাৰ বেছিভাগ বহুত যিবোৰ ধনী মানুহ থাকে আৰু নামী যিবোৰ মানুহ থাকেগৈ তাত ইয়াতেই থাকে মানে আৰু যেনেকৈ মই সেইটো হ'ল ভিভিএছ লক্ষ্মণ হওক ব্ৰহ্মানন্দ হওক আৰু ঢেৰ আৰু মানে এইটো বহুত এক্সপেঞ্চিভ মানে পচ এৰিয়া টাইপৰ হয়গৈ আৰু এতিয়া ঠিক আছে বলক আপোনালোকে অলপ দেখুৱালোঁ আৰু আশা কৰোঁ পিছত আকৌ ভালকৈ
এতিয়া মই VVS লক্ষ্মণ ছাৰ আৰু ব্ৰহ্মাণ্ড ছাৰহঁত যিটো ঘৰত থাকে মানে যিটো এৰিয়াটো আৰু মানে সেই এৰিয়াটো মই দেখুৱাবলৈ চেষ্টা কৰিম। সোমাবতো নিদিয়েই, কিন্তু তথাপি মানে মই বাহিৰৰ পৰা মই যিখিনি পাৰোঁ আৰু সেইখিনি চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাককচোন বাৰু। এয়া ক্ৰিকেটাৰ VVS লক্ষ্মণ ছাৰ আৰু এক্টৰ কমেডিয়ান ব্ৰহ্মাণ্ড। বৰ ধুনীয়া ধুনীয়াকৈ এক্টিং কৰে যে কমেডি ব্ৰহ্মাণ্ড ছাৰ। এই ঘৰটোতেই এইপিনে থাকে মানে। ইয়াত কেইবাটাও ভিলা আছেগৈ, এই ভিলাৰ মাজতে কোনোবা এটা হ'বগৈ। মই একজেক্টলি ক'ব নোৱাৰিম কোনটো ভিলা, কিন্তু এইটো মই মানে গম পাইছোঁ আৰু যে ইয়াতেই VVS লক্ষ্মণ ছাৰ আৰু ব্ৰহ্মাণ্ড ছাৰৰ সৈতে থাকে। আৰু বহুত ঢেৰ নামী দামী মানুহো থাকেগৈ, মই চবৰে কথা নাজানো, কিন্তু মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টো লাহে লাহে মই শেষ কৰিব বিচাৰিছোঁগৈ, আৰু আপোনালোকে যদি চেনেলটোতে প্ৰথমবাৰৰ কাৰণে আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবগৈ, আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰিবগৈ। অতি সোনকালে আকৌ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোক সকলোকে আকৌ ভোগালী বিহুৰ শুভকামনা যাচিছোঁ, আৰু অতি সোনকালে লগ পাম। আজিলৈ আহিছোঁ বাৰু, আপোনালোক সকলোৱে ভালে ভালে থাকক।